নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ সুদমণিবৰ টেকন'লজি নামৰ চেনেলটোলৈ। আশা কৰোঁ সকলোৱে ভালে আছে। বন্ধু-বান্ধৱীসকল, আপোনালোকক আজি দেখুৱাম যে আপোনালোকে ঘৰতে বহি কেনেকৈ SBI ক্ৰেডিট কাৰ্ডখন এপ্লাই কৰিব পাৰিব। বন্ধু-বান্ধৱীসকল, SBI ক্ৰেডিট কাৰ্ডখন এপ্লাই কৰিবলৈ আপোনাৰ হাতত এটা SIM কাৰ্ড থাকিব লাগিব আৰু আপোনালোকৰ পান কাৰ্ড বা ভোটাৰ আইডি থাকিব লাগিব। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত বন্ধু-বান্ধৱীসকল, আপোনালোকলৈ এটা অনুৰোধ, যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু যদি কিবা সুধিবলগীয়া আছে তেন্তে কমেণ্ট কৰিব। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। থেংক ইউ। বন্ধু-বান্ধৱীসকল, প্ৰথমতে আপোনালোকে গুগল ক্ৰম ব্ৰাউজাৰলৈ যাব। গুগল ক্ৰম ব্ৰাউজাৰত গৈ আপোনালোকে চাৰ্চ কৰিব SBI ক্ৰেডিট কাৰ্ড। তেনেকৈ আপুনি এপ্লাই কৰি দি দিব, চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত আপোনালোকৰ যিটো প্ৰথম ৱেবছাইট হয় সেইটো অফিচিয়েল ৱেবছাইট হয় ষ্টেট বেংকৰ। সেই ৱেবছাইটত আপোনালোকে লগ ইন কৰিব। এইটো লগ ইন হোৱাৰ পিছত আপোনালোকে যিটো আছে সেইটো আপোনালোকে ডেস্কটপ চাইটটো অ'পেন কৰি ল'ব। কম্পিউটাৰ সজনাত অ'পেন হ'ব এইটো। বন্ধু-বান্ধৱীসকল, আপোনাৰ যিখন কাৰ্ড লাগে সেইখন আপোনালোকে এপ্লাই কৰিব। যিখন কাৰ্ড লাগে মই এখন কাৰ্ড দেখুৱাই দিছোঁ। মই এপ্লাই নাওত ক্লিক কৰিছোঁ। এখন কাৰ্ড। বন্ধু-বান্ধৱীসকল, এটা কথা মনত ৰাখিব, আপোনাৰ যদি ষ্টেট বেংকত একাউণ্ট নাই তেতিয়াও কৰিব পাৰিব। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো দেখুৱাই কৰিব। ইয়াত আপোনালোকে দেখিব প্ৰথম কুৱেশ্যন সুধিছে, ডু ইউ অলৰেডি হেভ এন SBI ক্ৰেডিট কাৰ্ড। আপোনাৰ ষ্টেট বেংকৰ ক্ৰেডিট কাৰ্ড আছে নেকি সুধিছে। মোৰ নাই যিহেতু নো, প্ৰথমটো নোৱে থাকিব। তাৰপিছত আপোনালোকৰ মিষ্টাৰ মিছেছ যি হয় লিখি ল'ব। মোৰ নামটো লিখি দিছোঁ। ভিডিঅ'টো দেখুৱাই কৰিব। ইয়াত ৰেচিডেণ্ট চিটি যিটো হয় সেইটো আমাৰ যদি অসমৰ পৰা আপুনি কৰিছে তেন্তে গুৱাহাটী লিখিব। গুৱাহাটী বাহিৰে আমাৰ ইয়াৰ জেগা বৰ্তমানলৈকে এড হোৱা নাই আৰু আপোনালোকৰ মোবাইল নম্বৰটো লিখি দিব। তাৰপিছত আপোনালোকে চেণ্ড OTP যিটো আছে সেইটো ক্লিক কৰিব। চেণ্ড OTPত ক্লিক কৰিব। তাত এটা OTP পঠিয়াব 6 ডিজিটৰ। OTPটো আহিলে এনেকৈ OTPটো দি দিলে হ'ল। বন্ধু-বান্ধৱীসকল, ইয়াত ভেৰিফাই হৈ গ'ল। মোৰ কাৰ্ডখনৰ নামটো আহি গৈছে, দেখিছে আপোনালোকে। মই দেখুৱাই দিছোঁ। ইমেইল আইডিটো দিবলৈ কৈ আছে, মোৰ ইমেইল আইডিটো দি আছোঁ। যদি কিবা সুধিবলগীয়া থাকে বন্ধু-বান্ধৱীসকল তেন্তে কমেণ্ট কৰিব, আৰু যদি কিবা বেলেগ বেংকৰ কাৰ্ড লাগে তেন্তে মোক কমেণ্ট কৰি ক'ব। মই আপোনালোকক সেই কাৰ্ডৰ হৈ ভিডিঅ' বনাই দিম। তাৰপিছত আপোনালোকে নেক্সট কৰিব। নেক্সট কৰাৰ পিছত আপোনালোকে ইয়াত দিয়া আছে কণ্টিনিউ উইথ দ্য নিউ এপ্লিকেশ্যন কৰিব, ছেকেণ্ডৰ যিটো অপশ্যন হয়। তাৰপিছত আপোনালোকৰ ছেকেণ্ড যিটো অপশ্যন হৈছে 2 নম্বৰটো খোল খাই গৈছে। এইটো আপোনালোকে দেখিছে। ইয়াত অকুপেশ্যনটো যি হয় আপোনালোকে দি দিব। যদি ষ্টুডেণ্ট হয় ষ্টুডেণ্ট দিব, মই ষ্টুডেণ্ট দিছোঁ। কোম্পানী নাম আপোনালোকৰ যদি অপশ্যনেল হয় এইটো নিদিলেও হয়, ডিজাইনাৰ অপশ্যনেল হয়। আপোনালোকৰ মান্থলি ইনকাম যিটো হয় এইটো দি দিব। দি পেলাই পিনক'ড অপশ্যনেল। পান নাম্বাৰ কিন্তু আপোনালোকে এটা কথা মনত ৰাখিব, যদি ক্ৰেডিট কাৰ্ডখন এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ হাতত পান কাৰ্ড থাকিব লাগিব। এইটো অপশ্যনেল নহয়, এইটো আপোনালোকে দিবই লাগিব। মই দিছোঁ মোৰ পান কাৰ্ডখনৰ নম্বৰ। দিয়াৰ পিছত আপোনালোকে ডেট অফ বাৰটো দি দিব, আপোনালোকৰ যিটো ডেট অফ বাৰ হয়। মই ডেট অফ বাৰটো দি দিছোঁ। এইটো মোৰ অৰিজিনেল ডেট অফ বাৰ নহয়, মই হ'লেও দি দিছোঁ আপোনালোকক দেখুৱাবলৈ। আপোনালোকে তাৰপিছত নেক্সট কৰিব। তাৰপিছত আপোনালোকে ইয়াত টিক চিন এটা লগাই ল'ব। তাৰপিছত হাউচ নম্বৰটো আপোনালোকে লিখি ল'ব, ঘৰ নম্বৰ যিটো হয়। মই দি দিছোঁ। এড্ৰেছটো অপশ্যনেল হয় যিহেতু মই নিদিওঁ। নেশ্যনেলিটি কি হয় সুধিছে, ইণ্ডিয়ান বুলি দি দিব। লোকেলিটি কি সুধিছে, লোকেলিটি দি দিব আৰু ৰেচিডেণ্টেল পিন ক'ড যিটো হয় সেইটো দি দিব। দি পেলাই আপোনালোকে তলত দি ভিডিঅ'টো দেখুৱাই দিব কৰিব।
এইটো পিনক'ড কাৰ্ডখন প্ৰভাইড নকৰে বুলি দেখুৱাই আছে, সেইকাৰণে মই বেলেগ এটা পিনক'ড দিম। বন্ধু-বান্ধৱীসকল দেখিছে মই যিটো SBI ক্ৰেডিট কাৰ্ডৰ এপ্লিকেশ্যন আইডি নাম্বাৰটো আহি গ'ল। যে আপোনালোকৰ এনেকৈ আহি যাব আইডি নাম্বাৰটো আপোনালোকে লিখি থ'ব আৰু আপোনালোকৰ ষ্টেট বেংকৰ ইণ্ডিয়াৰ কাষ্টমাৰ কেয়াৰ পৰা আপোনালোকক ফোন কৰিব, ডিটেইলছ বিচাৰিব। তাৰপিছত আপোনালোকৰ কাষ্টমাৰ কেয়াৰ এজনে আপোনালোকৰ তাত ভিজিট কৰি পেলাই আপোনালোকৰ সকলো ডকুমেণ্টছখিনি নি আপোনালোকৰ 10-15 দিনৰ ভিতৰত এপ্লিকেশ্যন ফৰ্মখন আপোনালোকৰ যিখন হয় এপ্লিকেশ্যন ফৰ্মখন আপোনালোকৰ এপ্ৰুভেল কৰি পেলাই আপোনালোকক দি দিব। ক্ৰেডিট কাৰ্ডখন আপোনালোকৰ 10-15 দিনৰ ভিতৰত আহি পাই যাব। আশা কৰোঁ বন্ধু-বান্ধৱীসকল ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি কিবা সুধিবলগীয়া থাকে তেন্তে কমেণ্ট কৰিব। থেংক ইউ।